নমস্কাৰ আন্তৰিক স্বাগতম জনাইছে ফেক্টভিউৰ অন্য এটা ভিডিঅ'লৈ অসম টেট 2021 ফলাফলৰ যি বিসংগতি এই বিসংগতিৰ ওপৰত স্পষ্টীকৰণ এটা উলিয়াইছে আপোনালোকে এটা চাব পাৰে গোটেইখিনি বস্তু যিখিনি বিসংগতি আপোনালোকৰ অফিচিয়েল আনসাৰ কি লগতে নিজৰ OMR শীটত সেৱাই কৰিছে এই বিসংগতিখিনি স্পষ্টীকৰণত ইয়াত আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে যদি চাই এই কথাখিনি আজিৰ বাতৰি কাকতত প্ৰকাশ পাইছে বাতৰি কাকতৰ নামখিনি ইয়াতে আপোনালোকে লগতে ডেটটো গোটেইখিনি বস্তু আপোনালোকে এটা চাব পাৰে এই বাতৰি কাকতত আপোনালোকৰ অসম টেট ফলাফল 2021 যিখিনি বিসংগতি আছে কোনটো কোৱেশ্যনত কোনটো সিৰিজত আপোনালোকৰ বিসংগতিখিনি আছে ইয়াতে স্পষ্ট কৰি আপোনালোকে চাব পাৰিব তো আপোনালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব আপোনালোকৰ বাবে ভিডিঅটো খুবই ইনফৰমেটিভ হ'ব কিয়নো যদি 27 তাৰিখে আপোনালোকে সেৱাৰ কাৰ্যালয়লৈ যায় তেতিয়া হলে আপোনালোকে এই বিসংগতিখিনি আপোনালোকে হাইলাইট কৰি লৈ যাব লাগিব তো ইয়াতে আপোনালোকে দেখিবলৈ পাব মন কৰিলে প্ৰথমতে আপোনালোকে মন কৰক অসম টেট ফলাফলত বিসংগতি অসম টেট 2021 হোৱা প্ৰশ্ন কাকতৰ বিসংগতিৰ ফলত আমি পাব লগা বহু নাম্বাৰ আমাক দিয়া নাই যাৰ কাৰণে হয়তো আমি অলপ নাম্বাৰৰ কাৰণে উত্তীৰ্ণ হ'ব পৰা নাই অসম মাধ্যমিক শিক্ষা পৰিষদলৈ আমাৰ এটি অনুৰোধ ইয়াতে আপোনালোকে চাব পাৰে তেনে প্ৰশ্নসমূহ এবাৰ বিবেচনা কৰে যেন অৰ্থাৎ প্ৰশ্নসমূহ বিবেচনা কৰাৰ বাবে অনুৰোধ জনাইছে ইয়াতে আপোনালোকে চাব পাৰে কেইবাটাও প্ৰশ্ন তলত উল্লেখ কৰা হৈছে ইয়াতে আপোনালোকে চাব পাৰে 30 নম্বৰ ডি কোৱেশ্যন নং 2 প্ৰাথমিক স্তৰত শিক্ষকৰ কোনটো অতি গুৰুত্বপূৰ্ণ গুণ হিচাপে বিবেচনা কৰা হয় প্ৰশ্নৰ যিখিনি অপচন এ বি সি ডি অপচনসমূহ দিয়া আছে তাৰ তলত যদি আপোনালোকে চাই উক্ত প্ৰশ্নটিত সেৱাৰ আনসাৰ কিট অৰ্থাৎ সেৱাৰ যে অফিচিয়েল আনসাৰ কি দিয়া হৈছিল বিটো শুদ্ধ অৰ্থাৎ বিটো শুদ্ধ বুলি কৈছে কিন্তু যদি শিক্ষণৰ পদ্ধতি আৰু বিষয়বস্তুৰ ওপৰত থকা জ্ঞানৰ যোগ্যতা এজন শিক্ষকৰ গুণ নহয় কেৱল ধৈৰ্য আৰু অধ্যয়নবশত থাকিলেই ভাল শিক্ষক হয় তেন্তে শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাৰ পতাৰ যুক্তি ক'ত আপোনালোকে দেখিবলৈ পাইছে উপযুক্ত যিখিনি সেৱাই বিসংগতি কৰিছে কোনটো কোৱেশ্যনৰ কোনটো আনসাৰত তথা কোনটো অপচনত বিসংগতি হৈছে ইয়াতে গোটেইখিনি বস্তু উল্লেখ কৰা আছে আপোনালোকে দেখিবলৈ পাইছে তো আপোনালোকক মই বিশেষভাৱে অনুৰোধ জনাম এই যে আপোনালোকৰ বিসংগতিখিনি আছে গোটেইখিনি বস্তু যদি মই পঢ়ি দিবলৈ যাওঁ ভিডিঅটো খুবেই দীঘল হৈ যাব আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅত থকা তথা এই পেপাৰখনত থকা গোটেইখিনি বস্তু আপোনালোকে পঢ়ি ল'ব আপোনালোকে পইণ্ট আউট কৰি ল'ব পইণ্ট আউট কৰাৰ পিছত আপোনালোকে গোটেইখিনি বস্তু PDF সহকাৰে আপোনালোকে সেৱাৰ কাৰ্যালয়ত অৰ্থাৎ 27 তাৰিখে গৈ আপোনালোকে গোটেইখিনি বস্তু সাবমিট কৰিবলৈ আপোনালোকৰ বাবে সহজ হ'ব তাৰ পিছত আপোনালোকে সকলোৱে গম পাব যে এই যে বিসংগতিখিনি সেৱাই কৰিছে এই বিসংগতিখিনিৰ ফলস্বৰূপে সেৱাৰ স্পষ্টীকৰণ কি হয় আপোনালোকক কিমান নাম্বাৰ প্ৰদান কৰে যদি নাম্বাৰ প্ৰদান নকৰে তেতিয়া হলে অসম টেটৰ যিসকল প্ৰাৰ্থীয়ে পাছ কৰিব লাগিছিল কিন্তু পাছ কৰাৰ পৰা বঞ্চিত হৈ আছে সেইসকল প্ৰাৰ্থীয়ে নিশ্চয় বিধি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব তাৰ বাবে আমি আপোনালোকক সাপোৰ্ট কৰি আহিছো আগন্তুক দিনত কৰি যাম কিয়নো এনেকুৱা বিসংগতিৰ বাবে যদি কোনো পাছ কৰা প্ৰাৰ্থীয়ে পাছ কৰিব নোৱাৰে তেতিয়া হলে আমাৰ বাবে ইয়া খুবেই বেয়া হ'ব সেইসকল প্ৰাৰ্থীৰ লগত খুবেই চৰম অন্যায় কৰা হ'ব সেৱাৰ ফালৰ পৰা এই ভিডিঅটোৰ যোগেদি এই কথাখিনিকে আপোনালোকৰ সন্মুখত স্পষ্ট কৰাৰ কাৰণে যত্ন কৰিলো ভাল লাগিলে লাইক কৰিব লগতে শ্বেয়াৰ কৰি সকলোকে জনাবলৈ নাপাহৰিব ভিডিঅটোত ইমানে আকৌ আহিম এক নতুন ভিডিঅ'ৰ সৈতে জয় অসম ধন্যবাদ